হেল্ল' ভিউৱাৰ্ছ, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ আপডেটক লৈ ক্ষোভিত হৈ পৰিছে হাইস্কুল টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকল। প্ৰথম অৱস্থাত গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সক লৈ সমস্যাৰ সৃষ্টি হৈছিল, কিন্তু এতিয়া গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে, যাৰ ফলত গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত কাট অফ কমাৰ আশা ক্ষীণ হৈ পৰিছে। প্ৰথমতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ আপডেটটো চাই লওক। এই আপডেটটো তেখেতে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স পদৰ বাবে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে। গ্ৰেজুৱেট টিচাৰ মেথামেটিক্স পদৰ বাবে ছায়েন্সত গ্ৰেজুৱেট হ'ব লাগিব, মেথামেটিক্সত মেজৰ থাকিব লাগিব, লগতে ফিজিক্স, কেমেষ্ট্ৰি অৰ বায়'লজি এজ এ পাছ কোৰ্চ থাকিব লাগিব গ্ৰেজুৱেট লেভেলত। অথবা যদি মেথামেটিক্সত মেজৰ লৈ MSc কৰিছে আৰু পাছ কোৰ্চত ফিজিক্স, কেমেষ্ট্ৰি অৰ বায়'লজি আছে, তেতিয়াও গ্ৰহণযোগ্য হ'ব যদি 50% মাৰ্কছ আছে গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট লেভেলত। এতিয়া এই কথাখিনিতো গ্ৰামেটিকেল ইৰৰ সোমাই আছে, যাৰ ফলত পৰীক্ষাৰ্থীসকল সমস্যাত পৰিছে যে ছাবজেক্ট কম্বিনেশ্যনটো প্ৰকৃততে কেনেধৰণৰ হ'ব লাগে। এই কথাক লৈ পেলাই বিমূৰত পৰিছে। ছায়েন্সৰ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়া এনেধৰণৰ: ছায়েন্সৰ গ্ৰেজুৱেট অথবা পোষ্ট গ্ৰেজুৱেট হ'ব পাৰে, 50% মিনিমাম মাৰ্কছ থাকিব লাগিব, লগতে BEd থাকিব লাগিব, BEd দুইটাতে থাকিব লাগিব, গ্ৰেজুৱেট টিচাৰ মেথছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ এই পোষ্টটোৰ শেষৰ কথাখিনি আপোনালোকে মন কৰিব। ইয়াত কৈছে কি, যদি ছাবজেক্ট কম্বিনেশ্যনটো নিমিলে তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ মেথামেটিক্সৰ যিসকল পৰীক্ষাৰ্থী আছে, টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী, তেখেতসকলক গ্ৰেজুৱেট টিচাৰ ছায়েন্সত অন্তৰ্ভুক্ত কৰা হ'ব। গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে অগ্ৰাধিকাৰ দিয়া হ'ব। যিসকল প্ৰাৰ্থীৰ মেথছত মেজৰ আছিল কিন্তু পাছ কোৰ্চত ফিজিক্স, ষ্টেটিষ্টিক্স আছে, যিসকলৰ মেথছত মেজৰ আছিল কিন্তু পাছ কোৰ্চত ফিজিক্স, কম্পিউটাৰ ছায়েন্স আছে, ঠিক তেনেদৰে যিসকলৰ ধৰি লওক মেথছত মেজৰ আছে, পাছ কোৰ্চত কেমেষ্ট্ৰি, বায়'লজি আছে, তেনে ক্ষেত্ৰত সেইসকলক গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে এপইণ্ট কৰা হ'ব। গ্ৰেজুৱেট টিচাৰ ছায়েন্স পোষ্টত তেওঁলোক ৰখা হ'ব। গ্ৰেজুৱেট লেভেলত বহুত কেণ্ডিডেটৰ মেথছত মেজৰ আছে ঠিকেই, কিন্তু পাছ কোৰ্চত ইকনমিক্স, কম্পিউটাৰ ছায়েন্স, ষ্টেটিষ্টিক্স এনেধৰণৰ ছাবজেক্টবিলাক আছে। কিন্তু চৰকাৰে যি ছাবজেক্ট কম্বিনেশ্যন দিছে, মেথছত মেজৰ থাকিব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি অথবা বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি থাকিব লাগিব, মেথছ থাকিব লাগিব, লগত ফিজিক্স, কেমেষ্ট্ৰি থাকিব লাগিব। যদি নাথাকে, পাছ কোৰ্চটো যদি কম্বিনেশ্যন নিমিলে, তেতিয়াহ'লে মেথছত মেজৰ থকাখিনিক গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে ধৰা হ'ব, অগ্ৰাধিকাৰ দিয়া হ'ব। এতিয়া মেথামেটিক্সত মেজৰ লৈ গ্ৰেজুৱেট পাছ কৰাসকলক যদি গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ যিখিনি পোষ্ট ভেকেণ্ট হ'ব, সেই ভেকেণ্ট হোৱা পোষ্টখিনিত মেথছত মেজৰ লোৱা গ্ৰেজুৱেটসকল সোমাই পৰিব। ভেকেণ্ট পোষ্টবিলাক মেথছত মেজৰ লোৱাসকলে ফিল আপ কৰি যাব, আৰু ফলস্বৰূপে ভেকেণ্ট পোষ্ট যদি নোলায় বা ভেকেণ্ট পোষ্টৰ সংখ্যা যদি একেবাৰে কমি যায়, তেতিয়াহ'লে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাট অফ কমাৰ আশা কৰিব নোৱাৰি। গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বিশেষকৈ URৰ ক্ষেত্ৰত কাট অফ যিমান আছিলে 74 ছামথিং, গতিকে কাট অফ হয়তো খুব বেছি 1-2 কমিব পাৰে, কিন্তু বিশেষ হয়তো একো পৰিৱৰ্তন নহ'ব। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এই কথালৈ বহুতেই ক্ষোভিত হৈছে, যিহেতু হাইস্কুল লেভেলত ছায়েন্সৰ টিচাৰজনে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এই সকলোখিনি বিষয় সামৰি লৈ পেলাই পঢ়াবলগীয়া হয়। কিন্তু এইখিনি ছাবজেক্ট নথকা ব্যক্তি এজনক যেতিয়া গ্ৰেজুৱেট টিচাৰ ছায়েন্স হিচাপে নিযুক্তি দিব, তেতিয়া ফিজিক্স, কেমেষ্ট্ৰি, বায়' লৈ পেলাই পঢ়াসকল, তেতিয়া ফিজিক্স, কেমেষ্ট্ৰি লৈ পেলাই যিসকলে ছায়েন্স ষ্ট্ৰীমত পঢ়িছিলে, ছায়েন্সত গ্ৰেজুৱেট কৰিছিলে, তেওঁলোকক চূড়ান্ত অৱমাননা কৰা হ'ব। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।